নমস্কাৰ আপোনালোক স্বাগতম জনাইছো বাতৰিৰ মাজলৈ পুনৰ এবাৰ যেহেতু আমি আমাৰ বাণিজ্যিক বিৰতিৰ পূৰ্বে কৈছো ইতিমধ্যে এটা বিগ ব্ৰেকিং নিউজ আৰু বিগ ব্ৰেকিং নিউজটো হৈছে যে ইতিমধ্যে প্ৰকাশ পাইছে জোৰোণৰ SOP হয় আপোনালোকে ঠিকই শুনিছে প্ৰকাশ পাইছে জোৰোণৰ SOP এইখিনিতে আপোনালোকক কৈ থৈ এতিয়াৰ পৰা যদি আপুনি দৰা ঘৰীয়া হৈ যদি জোৰোণ দিবলৈ যায় ছোৱালী ঘৰত তেতিয়া আপুনি লক্ষ্য কৰিব লাগিব আৰু এটা কথা ধ্যান দিব লাগিব যে আপুনি কোনো কাৰণতে কইনা ঘৰত সানসিল্ক শ্যাম্পু দিব নোৱাৰে আৰু যদি আপুনি সানসিল্ক শ্যাম্পু দিয়ে তেতিয়া আপোনাক কইনাই ভনিয়েকে ব্যৱহাৰ কৰা শ্যাম্পু বুলি মেছেজত থকা হৰকা কৰিব কাৰণ কইনাই হয়তো একুৱাগাৰ্ডৰ পানীয়েও মুখ ধুব পাৰে সেইভাবে সানসিল্ক শ্যাম্পু ব্যৱহাৰ কেতিয়াও নকৰে নকৰে ইয়াৰ পিছতে আহিলে আপুনি কইনাক অন্তত এখন গা ধোৱা কাপোৰো দিব লাগিব যদি আপুনি সেইখনো দিয়াৰ সামৰ্থ্য নহয় তেন্তে আপুনি জানি ল'ব আপুনি জোৰোণৰ বাবে উপযুক্ত হোৱা নাই আৰু ই এটা বাধ্যবাধকতা হৈ পৰিছে আৰু বহুত ব্ৰেকিং আছে আমি আপোনাক কৈ আছো আপোনাৰ সানসিল্ক শ্যাম্পুৰ কথা ক'লো আকৌ এবাৰ কৈছো গা ধোৱা কাপোৰখন দিব লাগিব আৰু বগা শংখৰ খাৰু দিব লাগিব কি বগা শংখৰ খাৰু যদি বগা শংখৰ খাৰু দিব নোৱাৰে তেন্তে আপুনি জোৰোণ দিব নোৱাৰিব ইতিমধ্যে SOP প্ৰকাশ পাইছে কেইবাটাও ঘোষণা আহিছে বৃহৎ ঘোষণা আৰু SOP বহুত নিয়ম এতিয়া বাধ্যবাধকতা হৈছে আৰু আপুনি এই নিয়মখিনি আকৌ কৈ দিছোঁ পুনৰবাৰ আপুনি সানসিল্ক শ্যাম্পু দিব নোৱাৰে যেহেতু কইনাই হয়তো একুৱাগাৰ্ডৰ পানীৰে মুখ ধুব পাৰে দ্বিতীয়তে আহিছে আপুনি এখন গা ধোৱা কাপোৰ দিব লাগিব আৰু আপুনি সৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰিব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি সৰু ইঞ্জিনিয়াৰ হলে আপোনাৰ অকাত কিন্তু হোৱাটছআপত মেছেজ দি থকা হৰকা কৰি দিব পাৰে কইনাই নতুন SOP নিয়ম অনুসৰি আপুনি সৰু ইঞ্জিনিয়াৰ হ'ব নোৱাৰে আৰু আপোনাক কৈছো এটা বগা শংখৰ খাৰু দিব লাগিব গতে বগা শংখৰ খাৰু আপুনি দিব লাগিব আৰু যদি আৰু বহুত নতুন সৰু আছে নতুন নিয়ম আহিছে মানে প্ৰথমতে কৈছো যে আমাৰ যিকিটা মূল বিষয়বস্তু যিকিটা নকৰিলে বা নিদিলে আপোনাৰ জোনখন সম্পূৰ্ণ নহয় আৰু ঠিক একেদৰে কইনাৰ ককায়েকো সংবাদ মাধ্যম বা অন্যান্য মাধ্যম বা প্ৰচাৰ মাধ্যমক ক'ব পাৰিব লাগে যে মোৰ ভণ্টিক দিয়া কাপোৰযোৰ জোৰোণত পিন্ধি থকা জোৰ 23,000 টকীয়া গতিকে এইখিনি জহাব লাগিব আৰু ইমানখিনি কৰাৰ পিছত যদি দৰাই যদি এই নিয়মবোৰ মানি নচলে বা দৰা ঘৰীয়াই এই নিয়মবোৰ মানি নচলে তেতিয়া কইনাই SMS দিব আৰু তাত লিখি দিব যে মই সন্মানৰ খাতিৰত তথাপিও মানি ল'ম গতিকে এটা ডাঙৰ টিয়া সন্মানৰ খাতিৰত মই মানি ল'ম বুলি প্ৰকাশ কৰিব গতিকে এইখিনিয়ে হৈছে জোৰোণৰ বৰ্তমান SOP আৰু এই SOPখিনি আপোনালোকে মানি চলক তাৰ পিছত আপোনালোকে জোৰোণলৈ আগবাঢ়ক অন্যথা আপোনালোকে জানি লওক যে আপোনালোকৰ জোৰোণ গৈ হয়তো ফেচবুকত পৰিব হোৱাটছআপৰ ষ্টেটাছ হ'ব নহ'লেতো সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰি হ'ব আৰু আমি নিজে নিজক আমাৰ নিজৰ সন্মান হানি কৰিবলৈ আমি আগবাঢ়ি যাম গতিকে আকৌ এবাৰ নতুনকৈ লগ পাম আৰু আমাৰ এই বাতৰিটো আজি এইখিনি যিখিনি আমি বাতৰি আপোনালোকক পৰিৱেশন কৰিলো এই বাতৰিটো আমাক আগবঢ়াইছে সানসিল্ক শ্যাম্পুৱে